আমি গৈ আছোঁ জাল চাবলৈ গৈ আছোঁ এইটো মেচিন এইটো আমাৰ কোম্পানীটো ইয়াত এতিয়া কাম চলি আছে ওপৰত পাহাৰত চাওক কাম চলি আছে ৰাস্তা কাম কিমান ৰিক্সত কৰি আছে কাম এই জেগাডোখৰ নাম বিয়ালি হয় ইয়াত কাটি আছে চাওক ইয়াত ফুট ওপৰত উঠি কাম কৰি আছে চাওক মেচিন চলোৱাবিলাক কিমান ৰিক্সত কৰি আছে আজি মই আমাৰ মোৰ লগৰটোৰ লগত এয়া তেল দিবলৈ আহিছোঁ যিহেতু মোক কাম আজি নাই এইটো লগতো অপাৰেটাৰ কৰে লগতে এইটো মেচিন চলায় পকলেণ্ড মেচিন এই তলৰ কেম্পটোৰ পৰা আমি আহিছোঁ এইটো কেম্পৰ পৰা আহিছোঁ আমি আহি এই ওপৰত দিব লাগে ইয়াত দিব লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো কেনে পালে আগন্তুক আৰু দেখুৱাবলৈ চেষ্টা কৰিম কিবা এটা কৈ যাব এইফালে চাওক এইফালে ৰাস্তাটো অলৰেডি বনি আছে হৈ গৈছে 60% হৈ গৈছে এফালে এইবিলাক কাটি আছে এই আগৰডোখৰত ফিলিং হ'ব এইডোখৰ ইয়াৰ পৰা ৰাস্তাটোলৈকে ফিলিং হ'ব কমচে কম 2-3 বছৰ লাগিব তাক আকৌ এবাৰ দেখাই দিছোঁ ইমান ৰিক্সত কাম কৰি আছে অপাৰেটাৰবিলাকে ইয়াৰ পৰা কাটি আছে এই ৰাস্তাটো ইয়াৰ পৰা এই ৰাস্তাটো আমি ইয়াত থকালৈকে জইন হ'বলৈ এসপ্তাহ সময় লাগিব তাৰ পৰা ইয়াৰ পৰা আগৰলৈকে ষ্টাৰ্ট হ'ব কামটো এতিয়া যিহেতু বাৰিষা ছিজন সেইকাৰণেহে অলপ টাইম লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিব ফেচবুকত ফ'ল' কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহে আগন্তুক এনেকুৱা ভিডিঅ' দিবলৈ ভাল লাগিব মনত অলপ সান্তনা পাম